আমি আজি সদৌ মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে নমস্কাৰ চালবেদসকল আমাৰ ৰাজ্যৰ ৰন্ধন কৰ্মীসকলৰ দৰমহা বৃদ্ধি সম্বন্ধীয় এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। হয় চালবেদসকল, আমাৰ ৰাজ্যৰ ৰন্ধন কৰ্মীসকলে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ দাবীৰে আজি ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গতিকে চালবেদসকল, বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে ৰন্ধন কৰ্মী সহায়িকাসকলৰ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ ৰন্ধন কৰ্মীসকলৰ আশা কৰ্মীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি আজি সদৌ মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে সদৌ অসম ভিত্তিত আজি কেইবাদফীয়া দাবীৰ ভিত্তিত আমি 22 তাৰিখ আজি 22 ডিচেম্বৰ আমি বিক্ষোভ কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ বহুদিনীয়া দাবীবিলাক চৰকাৰে মানি লোৱা নাই। আমি আন্দোলনৰ উপৰি আবেদনৰ ওপৰত আবেদন কৰাৰ পিছতো তেওঁলোকে আমাৰ দাবী মানি লোৱা নাই। এই দাবীবিলাক খুব সাধাৰণ দাবী, সাধাৰণ মানুহৰ সাধাৰণ দাবী। আমি বহুত কিবাকিবি দাবী কৰা নাই। আমাৰ দাবী হ'ল প্ৰত্যেকগৰাকী ৰন্ধন কৰ্মীক যি মাননি দি থকা হৈছে 1000 টকা, সেই 1000 টকাটো উন্নত কৰি 10000 টকা কৰা হওক। দ্বিতীয় দাবীটো হৈছে বছৰৰ 12 মাহে যিটো ৰন্ধন কৰ্মী কেতিয়াও দিয়া হোৱা নাছিল, 10 মাহ দিয়া হৈছিল, সেই 10 মাহৰ ঠাইত 12 মাহ কৰিব বিচাৰিছোঁ। আমাৰ এই দাবীটো হ'ল বছৰৰ 12 মাহে 10000 টকাকৈ তেওঁলোকক দৰমহা দিয়া হওক। কৰ্মচাৰীক মাননি নহয়, মজুৰি দিয়া হওক। সেই মজুৰি ন্যায্য হওক, ন্যায্যপ্ৰাপ্ত, তেওঁলোকে ন্যায্যভাৱে পাব লাগে এই মজুৰিখিনি। আৰু দাবী হৈছে যিখিনি কৰ্মচাৰী ৰন্ধন কৰ্মী ইতিমধ্যে স্কুলবিলাক একত্ৰীকৰণ হোৱাৰ কাৰণে ছাঁটাই হ'ল, চাকৰি এই মাননি হেৰিৰ পৰা কৰ্মৰ পৰা বিৰত হ'ব লগা হ'ল, তেওঁলোক গুচাই দিয়া হ'ল। সেই ৰন্ধন কৰ্মীখিনিক এককালীন 3 লাখ টকাকৈ সাহায্য প্ৰদান কৰা হওক। আন এটা দাবী হৈছে যিখিনি ৰন্ধন কৰ্মী কৰ্মৰত অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হয়, সেই ৰন্ধন কৰ্মীখিনিক সমস্ত বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰা হওক। সম্পূৰ্ণ দায়িত্ব চৰকাৰে লওক। আৰু চৰকাৰে যিটো আৰম্ভ কৰিব বিচাৰিছে যে আমাৰ এই ৰন্ধন সংস্থাটোৰ ৰন্ধন কৰ্মীখিনিৰ হাতৰ পৰা আজৰি নি ব্যক্তিগত খণ্ডক গতাব বিচাৰিছে, সেই ব্যক্তিগত খণ্ডক গতাব বিচৰাটো আমি তীব্ৰ বিৰোধিতা কৰোঁ। আৰু সেইটো চৰকাৰক অনুৰোধ জনাম তেওঁলোকে যেন ৰান্ধনিখিনিৰ পেটত লাঠি নামাৰে, পেটৰ ভাতৰ পৰা কাঢ়ি নিনিয়ে। আজি আমাৰ কাৰ্যসূচী হৈছে আমি বিভিন্ন ঠাইত আমাৰ এই দাবী সম্বলিত চহী সংগ্ৰহ কৰিছিলোঁ। এই চহীখিনি আমি আজি জিলা উপায়ুক্তৰ হাতত দিব বিচাৰিছোঁ। জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ দিব বিচাৰিছোঁ। গতিকে চালবেদসকল, আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিলে যে আমাৰ ৰাজ্যৰ ৰন্ধন কৰ্মী সহায়িকাসকলে মাননি বৃদ্ধিৰ দাবীৰে আজি ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। হয় চালবেদসকল, ৰাজ্যৰ ৰন্ধন কৰ্মী সহায়িকাসকলে জনাইছে যে অসম চৰকাৰে ৰাজ্যৰ ৰন্ধন কৰ্মীসকলৰ লগত প্ৰবঞ্চনা কৰিছে। সেয়েহে তেওঁলোকৰ এটাই দাবী যে ৰাজ্য চৰকাৰে অতি শীঘ্ৰে ৰাজ্যৰ ৰন্ধন কৰ্মী সহায়িকাসকলৰ দাবীসমূহ পূৰণ কৰিব লাগে। গতিকে চালবেদসকল, আমাৰ অসম চৰকাৰে এই সন্দৰ্ভত কি সিদ্ধান্ত লয় সেয়া আমাৰ বাবে লক্ষণীয় হ'ব। গতিকে আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা কথা জানিব পাৰিছে। সেয়েহে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ ৰন্ধন কৰ্মী সহায়িকাসকলৰ আশা কৰ্মীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।